মানুহৰ শৰীৰো এক নিৰ্মল আনন্দৰ উৎস। অপশ্ৰিয়মান জাহাজৰ ডেকত থিয়লৈ ৰঙীন জাঙিয়া পিন্ধা নাবিককেইজনে এতিয়াও অৰুণাভটৰ ফালে চাই এনেই হাত জোকাৰি আছে। মাটিৰ স্পৰ্শেৰে ঠিকনাবিহীন সমুদ্ৰৰ বুকুলৈ যাওঁতে নাবিকসকলৰ মনবোৰ কেনেকুৱা হয় সেই কথা অৰুণাভে এতিয়াও অনুমান কৰিব নোৱাৰে। কৃত্ৰিমভাৱে সৃষ্টি কৰা সৰু লেগুনেৰে ধীৰে ধীৰে ভিক্টৰ আৰু চিগল নামৰ জাহাজ দুখন পাৰাদ্বীপ বন্দৰৰ পৰা ওলাই মূল সাগৰৰ মাজেৰে ৰাওনা হ'ল আন্দামান অভিমুখে। পোৰ্ট ব্লেয়াৰ বন্দৰত হয়তো ডেনিছে উৎকণ্ঠাৰে অপেক্ষা কৰি আছে এই দুই জাহাজৰ বাবে। এই জাহাজ ঘূৰি অহাৰ পিছতেই মেহৰা চাহাবে কোৱাৰ দৰে আৰম্ভ হ'ব সমুদ্ৰ গৰ্ভত লুকাই থকা ৰহস্যৰ বিৰুদ্ধে মানুহৰ সংগ্ৰাম। অৰুণাভে মনতে ভাবিলে। চাই থাকোঁতে থাকোঁতে দিগন্তৰ ওচৰত দুটা ক'লা বিন্দুৰ দৰে দুয়োখন জাহাজ অদৃশ্যমান। ভাৱ হয় যেন কেইজনমান অচিনাকি বিদেশী নাবিকক লৈ চিৰকালৰ বাবে অজান সমুদ্ৰত নিৰুদ্দেশ হৈ গ'ল দুখন জাহাজ। আন্দামানৰ উপকূল দৃষ্টিগোচৰ নোহোৱালৈকে সেই কেইজন নাবিকে চৌদিশে দেখিব মাথো উত্তাল সমুদ্ৰ, মাজে মাজে পাছে পাছে নিঃসংগ সংগীৰ দৰে দৃষ্টিগোচৰ হ'ব সাগৰীয় চৰাই। এনেকুৱা সাগৰীয় চৰাইৰ কথা অৰুণাভে ক'ৰবাত কিতাপত পঢ়িছিল। হঠাতে অৰুণাভৰ এনেকুৱা লাগিল এই চিনাকি পৃথিৱী এৰি কোনো এক অজান দেশলৈ যেন সেই জাহাজৰ ডেকত উঠি অৰুণাভ নিজেই গৈ আছে। এক বিচিত্ৰ নতুন অভিজ্ঞতাৰ সৈতে মুখামুখি হোৱাৰ সম্ভাৱনাই অৰুণাভক মুহূৰ্তৰ বাবে ৰোমাঞ্চিত কৰি তুলিলে। চৌধুৰী ব'লক যোৱা যাওক। ক'লৈ? নীৰেণ দত্তৰ উপস্থিতি অৰুণাভে এতিয়াহে অনুমান কৰিলে। দত্তই ক'লে, এতিয়াতো আৰু একো কাম নাই, অন্ততঃ ৰিগ আহি নাপায় মানে অলপ শান্তি। ব'লক ঘৰলৈ গৈ ব্ৰেকফাষ্ট কৰা যাওক। ৰাতিপুৱা একো নোখোৱাকৈয়ে অৰুণাভটত আজি বাৰ্থলৈ দৌৰিছে। শেষ ৰাতি 4 বজাত ভুৱনেশ্বৰৰ পৰা মেহৰা চাহাবে অনতৰত মেছেজ পঠিয়াইছে, যিমান সোনকালে পৰা যায় দুয়োখন জাহাজ খালী কৰি পাৰাদ্বীপৰ পৰা আন্দামানলৈ পঠিয়াব লাগে। ৰিগ আজি আহি পোৰ্ট ব্লেয়াৰ পোৱাৰ কথা। ৰাতিপুৱা মেছেজ পাই নীৰেণ দত্ত বিৰক্ত হৈছিল। দিন নাই ৰাতি নাই খালী মেছেজ। চাকৰি কৰিলে মানুহে আৰু অকণমান শুবও নোৱাৰিব নেকি? অৰুণাভ বিৰক্ত নহ'ল। মেহৰা চাহাবে হয়তো শেষ ৰাতি টোপনিৰ পৰা উঠি অফিচ পাইছেহি। আজিৰ যুগত কৰ্তব্যৰ প্ৰতি এই নিষ্ঠা অপ্ৰত্যাশিত। এনেকুৱা কৰ্তব্যনিষ্ঠাই অৰুণাভক মুগ্ধ কৰে। কিহৰ তাৰণাত যে মানুহজনে এই বয়সতো এইদৰে কৰ্তব্যত মগ্ন হৈ থাকে সেই কথা অৰুণাভে এতিয়াও অনুমান কৰিব নোৱাৰিলে। মেহৰা চাহাবৰ দৰে সুদীৰ্ঘ দিন এইদৰে চাকৰি কৰা অকলশৰীয়া মানুহে ইচ্ছা কৰিলে চাকৰি ৰিজাইন দি ৰজাৰ দৰে জীৱনৰ বাকীকেইটা দিন আৰামত কটাই দিব পাৰে। অৰুণাভৰ অনুমান হয় মেহৰা চাহাবৰ জীৱনৰ ক'ৰবাত কিবা এক ৰহস্যঘন কাহিনী লুকাই আছে। শিলৰ প্ৰাচীৰেৰে আবৃত্ত বন্দৰৰ পৰা ওলাই অহাৰ পিছতে সোঁফালে সমুদ্ৰ। প্ৰকাণ্ড পাথৰেৰে বান্ধি দিয়া পাৰত আহি সমুদ্ৰৰ ঢৌৱে বাৰে বাৰে ঠেকা খাই সৃষ্টি কৰিছে ছন্দময় গভীৰ গৰ্জন। ৰাস্তাৰ দাঁতিৰ পৰা সাগৰৰ পাৰলৈ পাতল ঝাওবন, তাতে দুই এটা সৰু সৰু অস্থায়ী জুপুৰি। হয়তো সমুদ্ৰৰ পাৰত বালি আৰু শিলেৰে স্পাৰ বন্ধা বনুৱাসকলে তাতে বাস কৰে পৰিয়াল লৈ। কালিও অৰুণাভে লক্ষ্য কৰিছে এইখিনি পথ অতিক্ৰম কৰাৰ সময়তে কিবা যেন অদ্ভুত কাৰণত নাৰায়ণৰ গাড়ীৰ বেগ গম নোপোৱাকৈ মন্থৰ হ'ব খুজিছিল। আজিও অৰুণাভৰ একেই অনুমান হ'ল। অৰুণাভে নাৰায়ণৰ মুখলৈ চালে। নাৰায়ণে একো কাৰণ নোহোৱাকৈ হঠাতে একোবাৰ ঝাওবনৰ মাজৰ জুপুৰিৰ ওপৰে দৃষ্টি বগৰাই দিছে। দৃষ্টি অনুসৰণ কৰি অৰুণাভৰ চকুত পৰিল মূৰত বালিৰ টুকুৰিলৈ কেইজনীমান আদিবাসী নাৰী। দুজন আদিবাসী যুৱকে কোৰেৰে টুকুৰিত বালি ভৰাই আছে। কিয় জানো একো নুসুধাকৈয়ে নাৰায়ণে ক'লে, এই চব উৰিষ্যাৰ আদিবাসী, দিনটো কাম কৰিব আৰু ৰাতি হ'লে মহুৱা খাব। তুমিও মহুৱা খোৱা নেকি? অৰুণাভে নাৰায়ণক এনেই সুধিলে। সল্লজ হাঁহি এটা মাৰি নাৰায়ণে ক'লে, নাই ছাৰ, কেতিয়াবা এনেই। টেষ্ট ভালনে? আপোনালোকে ভাল নাপাব ছাৰ, গোন্ধ এটা আছে, নাকত ধৰে, কিন্তু বেছ কাঢ়া। নাৰায়ণৰ অত্যাধিক উৎসাহ দেখি অৰুণাভে আৰু বেছি প্ৰশ্ন নকৰিলে। দুজনী আদিবাসী ছোৱালী গাড়ী চলাই যোৱা নাৰায়ণক দেখি দূৰৈৰ পৰাই এক সম্ভ্ৰম মিহলি খোলা হাঁহি মাৰিলে। নাৰায়ণৰ হয়তো ইহঁতৰ লগত বেছ পৰিচয় আছে। হয়তো ৰাতি ইয়াতেই ইহঁতৰ লগত একেলগে নাৰায়ণে মহুৱাৰ ৰস পান কৰে। শিলত খোদাই কৰা মসৃণ মূৰ্তিৰ দৰে সবল সুঠাম পুৰুষ দুজনৰ কৃষ্ণকায় ঘৰ্মাক্ত শৰীৰ ৰাতিপুৱাৰ ৰ'দত জলমলাই আছে। মূৰত মাটি ভৰা টুকুৰি লৈ ছন্দময় গতিৰে ৰাস্তাৰ ওচৰলৈ মাটি কঢ়িয়াই অনা আদিবাসী তৰুণীৰ শৰীৰত মাথো একোখন বস্ত্ৰ। মসৃণ পাথৰৰ দৰে সেই যৌৱনোদ্ধত শৰীৰ নিঃসংকোচ অনম্ৰ বক্ষ প্ৰতিটো পদক্ষেপত আন্দোলিত। অৰুণাভৰ হঠাতে অনুভৱ হ'ল মুখেৰে কোনেও স্বীকাৰ নকৰিলেও প্ৰতিজনে এইটো মুহূৰ্ত
নীৰেণ দত্তৰ ড্ৰাইভাৰ নাৰায়ণ আৰু অৰুণাভে নিজে দৃষ্টি নিবদ্ধ কৰি আছে সংগোপনে সেই অৰ্ধ উন্মুক্ত আন্দোলিত বক্ষৰ ওপৰত। অৰুণাভৰ হাঁহি উঠি গ'ল। কৈশোৰত এইদৰে অৰুণাভতে নৈ বা পুখুৰীৰ পাৰত গা ধোৱা গাঁৱলীয়া ছোৱালীৰ সিক্ত বসন ভেদি উদ্ভাসিত বুকু লাগি চাইছিল। অৰুণাভে দত্তক ক'লে, আপুনি উজনি অসমলৈ গৈছে নহয়? উৰিষ্যাৰ পৰা যোৱা বহুতো আদিবাসী চাহ বাগানত দেখিব একেই অৱস্থা। জেনেৰেশ্যনৰ পাছত জেনেৰেশ্যন অসমত আছে, পূৰা অসমীয়া হৈ গ'ল, এতিয়া উৰিয়া বুলি ধৰিব নোৱাৰি। দত্তই ক'লে, মানুহৰ আচলতে উৰিয়া অসমীয়া নাথাকে। পেটৰ তাগিদাই যাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত নিয়ন্ত্ৰণ কৰে, তাৰ বাবে জাতি ফাটি এইচব মিছা কথা। আচৰিত হৈ অৰুণাভে নীৰেণ দত্তৰ মুখলৈ চালে। নীৰেণ দত্তক দেখিলে অনুমান কৰিব নোৱাৰি মানুহজনে এনেকুৱা ধৰণৰ কিবা চিন্তা কৰে বুলি। অৰুণাভৰ কিয় জানো মনলৈ এটা ভাৱ আহিল, কেতিয়াবা পৃথিৱীলৈ এনেকুৱা এটা দিন আহিবনে যেতিয়া মানুহৰ পৰিচয় অকল মানুহেই হ'ব? এনেকুৱা কথা চিন্তা কৰা মানুহক আগতে দাৰ্শনিক বুলি কোৱা হৈছিল, আজিকালি পোনে পোনে বলিয়া অথবা মতলবী বুলি কোৱা হয়। সমুদ্ৰ উপকূলৱৰ্তী বিল্ডিঙৰ সন্মুখত গাড়ী ৰাখিলে নাৰায়ণে। বিল্ডিঙৰ বাকীকেইটা ফ্লেটৰ মানুহ কেইজনৰ লগত অৰুণাভৰ এতিয়াও চিনাকি হোৱা নাই। নীৰেণ দত্তই হয়তো কেইজনমানক চিনি পাব পাৰে। বেলকনিত কোনোবা ফ্লেটত অৰুণাভে কালি মন কৰিছে ৰ'দত শুকাবলৈ মেলি দিয়া ৰঙীন শাৰী, তিতা ব্লাউজেৰে ঢাকি ৰখা ব্ৰেছিয়াৰ, চাৰ্ট পেণ্ট আৰু বিভিন্ন ডিজাইনৰ ফ্ৰক। গাড়ীৰ পৰা নামি ওপৰলৈ চোৱাৰ সময়ত অৰুণাভে দেখিলে ৩ নম্বৰ ফ্লেটৰ বেলকনিত থিয় হৈ দুজনী ছোৱালী তললৈ চাই আছে। অৰুণাভৰ চকুৱে চকু পৰাত ফিচিককৈ হাঁহি মাৰি সিহঁত ভিতৰলৈ সোমাই গ'ল। তাত পৰ্টৰ অফিচাৰ এজন থাকে, মিষ্টাৰ মহাপাত্ৰ। নীৰেণ দত্তই ক'লে, তেখেতৰ ছোৱালী নেকি? এজনী তেখেতৰ, আৰু যে অলপ শকতকৈ বাওঁফালে থিয় হৈ আছিল সেইজনী দাসৰ, কেপ্টেইন দাসৰ। বেলেগ ছোৱালী। দুদিন থাকক, গম পাই যাব। কিয়? আপোনাক জ্বালাতন কৰিছে নেকি? সিহঁতৰনো কি দুখ? সিহঁতেনো কেনেকৈ জানিব দুদিন পিছতে আপুনি বিয়া কৰাবলৈ যাব বুলি? চিৰিৰে ওপৰলৈ উঠি যাওঁতে ৩ নম্বৰ ফ্ল'ৰৰ ওচৰত অৰুণাভতে কাৰোবাৰ খিক খিক হাঁহিৰ শব্দ শুনিলে। অনুমান কৰিবলৈ অৰুণাভৰ কিঞ্চিতো অসুবিধা নহ'ল। এই হাঁহিৰ উৎস কোন হ'ব পাৰে? যি হওক অৰুণাভৰ ভালেই লাগিছে। অন্ততঃ মন গ'লে ইয়াৰ কৈশোৰ এৰি যৌৱনত ভৰি দিয়া ছোৱালীয়েও সশব্দে হাঁহিব পাৰে। আজিকালিৰ গাভৰুৱে এই হাঁহি নাহাঁহে। কালিও এই দুজনী ছোৱালী সমুদ্ৰৰ বালিচৰৰ ওচৰত অৰুণাভৰ চকুত পৰিছিল। সেই সময়ত নীৰেণ দত্তই হয়তো মন কৰা নাছিল। প্ৰথম দৃষ্টিত অৰুণাভৰ অনুভৱ হৈছিল শকত ছোৱালীজনীৰ সৰ্বাংগত কিবা এক অদ্ভুত আবেদন আছে। কোনো ছোৱালীয়ে হৃদয়ত প্ৰেমৰ উদ্ৰেক নকৰাকৈয়ে কামনাৰ উদ্ৰেক কৰে। প্ৰেমহীন কামনা পাপ নেকি অৰুণাভে নাজানে। যদিহে পাপ, তেনেহ'লে পৃথিৱীৰ প্ৰতিজন মানুহ হয়তো জীৱনৰ কোনো মুহূৰ্তত প্ৰকাশ্যে অথবা গোপনে, শাৰীৰিকভাৱে অথবা হৃদয়ৰ গভীৰত পাপী। যি মানৱীয় সেয়া কেনেকৈ পাপ হ'ব পাৰে? দুপৰীয়া অৰুণাভত অফিচলৈ নগ'ল। ৰেডিঅ' অপাৰেটৰ মহান্তিক নীৰেণ দত্তই ঘৰৰ পৰাই ফোন কৰি ক'লে, মহান্তি, আমি ঘৰতে আছোঁ, কিবা প্ৰয়োজন হ'লে বা ভুৱনেশ্বৰৰ পৰা বিচাৰিলে ফোন কৰি জনাব। সুকান্ত নামৰ লাজকুৰীয়া ৰান্ধনী ল'ৰাটোক অৰুণাভে সুধিলে, এনেই কি আছে খাবলৈ? কথাষাৰ বুজি পাওঁতেই তাৰ কেইটামান মুহূৰ্ত লাগিল। তাৰপিছত সি তলমূৰকৈ ক'লে, মাছ আছে ছাৰ। কি মাছ? পাম্ফলেট। সাগৰৰ। হয় ছাৰ। সাগৰৰ মাছৰ সোৱাদ থাকেনে? পুখুৰীৰ মাছৰ সোৱাদ বেছি। সুকান্তই ভালেই ৰান্ধিছে। ৰন্ধা বঢ়াত উৰিয়া মানুহৰ এতিয়াও নাম আছে। ডাইনিং টেবুলত বহি অৰুণাভে মনে মনে এনেই হিচাপ কৰি চালে, যোৱা কিমান বছৰ ধৰি এইদৰে ৰান্ধনী ল'ৰাৰ হাতৰ খানা খাই আছে। জীৱনৰ সৰু কথা, সৰু হিচাপে কেতিয়াবা মানুহক অবাক কৰি দিয়ে। অভ্যাসৰ ব্যতিক্ৰম অস্বস্তিকৰ। সেইকাৰণেই কিজানি কাৰোবাৰ ঘৰত খাবলৈ হ'লে অৰুণাভে বৰ অস্বস্তি অনুভৱ কৰে। আনকি অৰুণিমা বাইদেউৰ ঘৰত খাবলৈ হ'লেও খোৱাৰ প্ৰতি অৰুণাভৰ লোভ নাই। কিন্তু এই জীৱনৰ প্ৰতি, এই পৃথিৱী, আকাশ বতাহ সকলোকে নিবিড়ভাৱে স্পৰ্শ কৰাৰ, ওচৰৰ পৰা আৰু বেছি অনুভৱ কৰাৰ উদগ্ৰ লোভ অৰুণাভৰ আছে। পৃথিৱীৰ যিখিনি সুন্দৰ তাৰ প্ৰতি কোনো নাৰীয়ে মানুহক লালায়িত কৰে। অৰুণিমা বাইদেউ অৰুণাভৰ বাবে ঠিক তেনে এক নাৰী, যাৰ মন মৌন চাৱনীয়েও হৃদয়ৰ ভিতৰৰ এখন ৰহস্যময় দুৱাৰৰ কপাট খুলি দি অৰুণাভক ধীৰে ধীৰে লৈ যায় এক সুঘ্ৰাণেৰে ভৰা অনুভূতিৰ পৃথিৱীলৈ। অৰুণাভ লোভী সেই উপলব্ধিৰ বাবে। প্ৰতুলদাৰ ৰটেশ্যনত ভুৱনেশ্বৰলৈ অহাৰ কথা আছে। অৰুণিমা বাইদেউ আহিবও পাৰে, নাহিবও পাৰে। যদি আহে, অৰুণিমা বাইদেউৰ ওচৰলৈ যাবলৈও অৰুণাভৰ ভয় লাগে। মানুহে জীৱনত তেতিয়াই ভুল কৰে যেতিয়া পাহৰি যায় কিমানখিনি আগুৱাই গ'লে আৰু উভতাৰ পথ নাথাকে। অৰুণাভৰ এটা ভুলে অৰুণিমা বাইদেউৰ আবেলিৰ স্নিগ্ধতাৰে ভৰা
মুখত সন্ধিয়াৰ বিষণ্ণ ছায়া নমাই আনক সেয়া অৰুণাভে জীৱনৰ দুৰ্বলতম মুহূৰ্তটো কামনা নকৰে। অৰুণাভে মনে মনে ভাবিলে প্ৰতুল দাহঁতলৈ আজি চিঠি এখন লিখিব। কলমৰ আগেৰে যিদৰে ওলাই ঠিক সেইদৰেই লিখিব। অনুভূতিৰ প্ৰকাশে শৰীৰত কলংক সানিব পাৰে, পাপ নাসানে। আৰু কোনো কলংকলৈ অৰুণাভে ভয় নকৰে য'ত হৃদয়ৰ সন্মতি থাকে। দুপৰীয়া খোৱাৰ অভ্যাস অৰুণাভৰ নাই। বেলকনিত বহি অৰুণাভে চিগাৰেট এটা জ্বলাই ল'লে। সন্মুখত সমুদ্ৰৰ সশব্দ তৰংগই দুপৰৰ ৰ'দৰ সৈতে কথা পাতি আছে। কালি কোনোবাই কৈছে উপকূলৰ কাষত কেতিয়াবা এইখিনিত ডলফিন দেখা যায়। আধা ঘণ্টা বহাৰ পিছতো অৰুণাভে নেদেখিলে। বন্দৰৰ পৰা কিছু দূৰৈত মাজ সমুদ্ৰত মাথো দুখন জাহাজে লংগৰ পেলাই বাৰ্থৰ বাবে অপেক্ষা কৰি আছে। কোন দেশৰ নাবিক বা তাত আছে? স্কুলৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত অৰুণাভে মেৰাইন ইঞ্জিনিয়াৰিং পঢ়াৰ কথা ভাবিছিল। জাহাজৰ কেপ্টেইন হৈ সাগৰৰ মহাসাগৰ ঘূৰি ফুৰিব। অনাৱিষ্কৃত দ্বীপ যদি এতিয়াও ক'ৰবাত আছে তেনেহ'লে সেইবোৰ আৱিষ্কাৰ কৰিব কলম্বাছৰ দৰে। মাকে পঢ়িবলৈ নিদিলে। নালাগে, দেশে বিদেশে ঘূৰি ফুৰিব, পঢ়ি শুনি ইয়াতেই কিবা এটা কৰ। সেই মা এতিয়া আৰু নাই স্পৰ্শৰ বাহিৰত। পৃথিৱীৰ যিকোনো দেশৰ যিকোনো প্ৰান্তৰলৈ গ'লেও অৰুণাভে আজি আৰু মাকৰ কোনো কথা শুনিবলগীয়া নহয়। তথাপি পৃথিৱীৰ য'লৈকে নাযাওক কিয় অৰুণাভে জানে মাজে মাজে অৰুণাভ হঠাতে মুহূৰ্তৰ বাবে এনেদৰে থমকি ৰ'ব আৰু সেই মহিয়সী নাৰীৰ মমতাৰ ওচৰত নীৰৱে মূৰ দোৱাই অনুভৱ কৰিব সেই ত্যাগ আৰু মমতাৰ স্পৰ্শ, যাৰ ঘ্ৰাণ এতিয়াও লাগি আছে অৰুণাভৰ শৰীৰত, হৃদয়ত। বেলকনিৰ পৰা উঠি অৰুণাভ নীৰেণ দত্তৰ কোঠাত সোমাল। নিবিষ্ট মনে বিচনাত পেট পেলাই চিঠি লিখি থকা নীৰেণ দত্তই অৰুণাভক দেখি হয়তো কাগজখন ফেনৰ বতাহত উৰি নাযাবৰ বাবেই অথবা অন্য কাৰণতেই হ'ব পাৰে ৰাইটিং পেডৰ ওপৰত গাৰুটো থলে। অৰুণাভে সুধিলে, কিবা কিতাপ আলোচনী আছে নেকি? ভুৱনেশ্বৰৰ পৰা লৈ অহাও নহ'ল। ইয়াত এতিয়ালৈকে কিতাপৰ দোকান এখনো আৱিষ্কাৰ কৰিব পৰা নাই। মানুহবোৰে একো নপঢ়ে নেকি? দত্তই ক'লে। বিচনাৰ পৰা উঠিবলৈ চেষ্টা কৰা দেখি অৰুণাভে ক'লে, মই শুওঁগৈ, চিঠি লিখিছে নেকি? মুখেৰে একো শব্দ নকৰাকৈ দত্তই অৰুণাভলৈ চাই হাঁহি এটা মাৰিলে। অৰুণাভে অনুমান কৰি ল'লে দত্তই ৰূপালীলৈ চিঠি লিখিছে। মুহূৰ্তৰ বাবে বুকুৰ কোনোবাখিনিত অৰুণাভে কিবা এটা অস্বস্তি অনুভৱ কৰিলে। যোৱা দুদিন ধৰি অৰুণাভে মাজে মাজে এনেকুৱা অস্বস্তি অনুভৱ কৰিছে। কিয় জানো পাৰাদ্বীপৰ সমুদ্ৰ উপকূলস্থিত এই ছমহলীয়া বিল্ডিঙৰ চতুৰ্থ ফ্ল'ৰৰ এই ফ্লেটত অৰুণাভ এতিয়াও পূৰ্ণৰূপে স্বাভাৱিক হোৱা নাই। যেন মাজে মাজে কেতিয়াবা ফ্লেটৰ ভিতৰত অৰুণাভে অনুভৱ কৰিছে আৰু মাত্ৰ কেইদিনমান পিছত আহিবলগীয়া ৰূপালীৰ উপস্থিতি। অহা মাহৰ পৰা হয়তো ঠিক ইমান সহজভাৱে অৰুণাভে এইটো ফ্লেটৰ এটা কোঠালিৰ পৰা আনটো কোঠালিলৈ যাব নোৱাৰিব। বাহিৰত নক কৰি ফ্লেটত সোমাব লাগিব। হয়তো অৰুণাভৰ সীমা হ'ব ড্ৰয়িং ৰুমলৈকে মাথোন। এজনী নাৰীয়ে এখন ঘৰলৈ যিদৰে সজীৱতা কঢ়িয়াই আনে সেইদৰে সকলোকে জনায়ো দিয়ে তেওঁৰ উপস্থিতিৰ বাবে সচেতন হ'বলৈ।